ইতিহাস সদায় সেইসকলক মনত নাৰাখে যিসকলে বেছি চিঞৰি থাকে, ইতিহাস মনত ৰাখে তেওঁলোকক যিসকলে নীৰৱতাত নিজৰ কাম কৰি গৈ থাকে। এইখন গ্লেমাৰ প্ৰচাৰ বা জনপ্ৰিয়তাৰ কাহিনী নহয়, এইখন কাহিনী সেই মনোবৃত্তিৰ যি স্বৰ্গলৰ মাজতো স্থিৰ থাকে। আজিৰ যুগত য'ত প্ৰতিটো মানুহে নিজকে দেখুৱাব বিচাৰে, এই ভিডিঅ'টো সেই এজন মানুহৰ বিষয়ে যিয়ে নেদেখুৱাই ইতিহাস গঢ়িলে। तलवार की नोक पर या एटम बॉम्ब के डर से कोई हमारे देश को झुकाना चाहे, दबाना चाहे, ये देश हमारा दबने वाला नहीं। এই ভিডিঅ'টো আপোনাক শিকাব কেনেকৈ নীৰৱতা শক্তি হৈ উঠে আৰু কেনেকৈ ধৈৰ্য এজন সাধাৰণ মানুহক ইতিহাসৰ ধুৰন্ধৰ কৰি তোলে। ইতিহাসৰ কিছুমান মানুহ তৰোৱালেৰে নহয়, শব্দৰ দ্বাৰা নহয়, অপপ্ৰচাৰৰ দ্বাৰা নহয়, বৰঞ্চ তেওঁলোকক নীৰৱে জয় কৰে। বছৰটো আছিল 1947 চন। সমগ্ৰ দেশখন স্বাধীনতাৰ উদযাপনত নিমগ্ন হৈ পৰিছিল। নেতাসকলে ভাষণ দি আছিল, বাতৰি কাকতে নাম প্ৰকাশ কৰিছিল, ভিৰটোত হাত চাপৰি বাজি আছিল। কিন্তু একেখন দেশতে এজন মানুহ আছিল যি মঞ্চত নাছিল, যি পোষ্টাৰত নাছিল, কেমেৰাৰ সন্মুখত নাছিল। সেই মানুহজনৰ নাম আছিল লাল বাহাদুৰ শাস্ত্ৰী। শাস্ত্ৰীৰ মাতত কোনো উৎসাহ নাছিল, তেওঁৰ মুখত কোনো গৌৰৱ নাছিল আৰু তেওঁৰ কোনো শক্তিশালী লবি নাছিল। মানুহে তেওঁক কৈছিল, এই মানুহজন কেতিয়াও নেতা হ'ব নোৱাৰে। কিন্তু ইতিহাসে আন কিবা এটা লিখিলে। যেতিয়া দেশখনে অনাহাৰৰ সৈতে যুঁজি আছিল, শাস্ত্ৰীয়ে ভাষণ নিদিলে, তেওঁ নিজেই এটা খাদ্য এৰি দিলে। 1965 চনত যেতিয়া যুদ্ধ আৰম্ভ হৈছিল, তেতিয়া তেওঁ কেৱল ক'লে, জয় জোৱান জয় কিষাণ, মাত্ৰ 4টা শব্দ। কিন্তু সেই 4টা শব্দই এটা সম্পূৰ্ণ প্ৰজন্মক ডাঙৰ দীঘল কৰিলে। ছচিয়েল মিডিয়া নাই, কোনো PR, কোনো সাক্ষাৎকাৰ পৰিচালনা নাই। তথাপি আজি তেওঁৰ নাম ইতিহাসত বহুতো ডাঙৰ হওক। নিৰ্মাতাতকৈ তেওঁ ওখ, পাঠটো স্পষ্ট। যিয়ে প্ৰতিদিনে নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থাকে, তেওঁ ভাগৰুৱা হৈ পৰে। কিন্তু যিজনে নিজকে প্ৰস্তুত কৰে, তেওঁ এদিন ইতিহাস ৰচনা কৰে। সময়ৰ লগে লগে কোলাহলপূৰ্ণ মানুহবোৰ নোহোৱা হৈ যায়, কিন্তু নীৰৱে জীয়াই থকা লোকসকল যুগ যুগ ধৰি মনত ৰখা হয়। কাৰণ ইতিহাস সদায় কুলাংগাৰবোৰৰ বাবে অপেক্ষা কৰি থাকে। ধন্যবাদ।